ইউপিপিএল বা আপসুৰ কথাটো হ'ল এই হাগ্ৰামা মহিলাক শেষ কৰিব লাগে আৰু মোক বিচাৰি থাকিবলৈ। মোক বিচাৰিছে কি কাৰণে? আলোচনা কৰিবৰ কাৰণে বিচাৰিছে না মাৰিবৰ কাৰণে বিচাৰিছে? তো मानगोनां रायजोफोर हाग्रामा महिलारि सारनियाव मानगोनां उरखावगोरा ब्रह्म सारनि थसे बमा बेरहैदों। नोंथांमोना नायनांगोन दं। आरो जिहेतु बिनि उनाव गोदान गभर्नमेन्ट फैबाय आरो गोदान गभर्नमेन्टआव प्रमद बर'नि दैदेननायाव गोदानै खुनु एनअसि गैया। आरो दा जिनिखि केबिनेट साब कमिटिनि रिपर्ट, बे केबिनेट साब कमिटिनि रिपर्टआवबो बिटिसिआ माब्ला रिपर्ट हरदोंमोन बा एनअसि हरदोंमोन हराखै बिनि जेबो उल्लेख गैया। किन्तु एनअसिखौ बिसोरो बिटिसिआ हरदोंमोन 2019आव डाइरेक्ट गभर्नमेन्ट अफ इन्डियानि खाथियाव। नाथाय बे खोनाबाय मानगोनां रायजोफोर। तो दिनैहाय हाग्रामा महिलारि सारा बिनि रिएक्सनखौ मा होदों नोंथांमोननो आपडेटखौ होगासिनो। तो जियानो जा गाबोनहाय मानगोनां हाग्रामा महिलारिनि मोनसे जुथुमा जानो थांगासिनो दं। बेयो जोंनि बाक्सानि बरमायाव। আমি তদন্ত ডিমান্ড কৰিছোঁ, তদন্ত কৰিব লাগে বুলি অসম চৰকাৰৰ ওচৰত নিশ্চয় তদন্ত হ'ব। ইউজি ব্ৰহ্মৰ নেতৃত্বতে হৈছিল নেকি থচিবলৈ লণ্ডভণ্ড? মই কি কয় ইউজি ব্ৰহ্মক কি কয়? মই আণ্ডাৰগ্ৰাউণ্ড কৈছে না নহয়? আগতীয়াকৈ ইলেকশ্যন নিৰ্বাচনৰ সময়ত মই আণ্ডাৰগ্ৰাউণ্ড কৈছে না নাই? ইয়াৰ এক্টিভিটিটো আপোনালোকে ধৰিব নোৱাৰিব। মুঠতে ইউজি আপুনি তাক কেনেকৈ ধৰিব, কেনেকৈ প্ৰমাণ কৰিব? ইয়াৰ মুখৰ পৰাই ওলাই থাকে জিনজে বুলি কোৱাটো জানে? জিনজেটো কি বস্তু জানে? এই ইউজি ব্ৰহ্মৰ পৰাই ওলাই থাকে জিনজে। আপোনালোকে ইউজি ব্ৰহ্মক সোধক, আণ্ডাৰগ্ৰাউণ্ডৰ সোধক, মই নকম। জিনজে মানে কি? গোটেই ষড়যন্ত্ৰ ইউজি আৰু দীপেন বড়ো নেকি ছাৰ? এইবিলাক মই নকম। জিনজে কি বস্তু ইউজিক সোধক, আণ্ডাৰগ্ৰাউণ্ডৰ সোধক, ইহে বনাইছে। ছাৰ এই বিধানসভা নিৰ্বাচনৰ পিছত ইউপিপিএল নিষেধ হৈ যাব নেকি ছাৰ পিটিচিৰ পৰা? কোন ইউপিপিএল কিয় নাথাকে? এনেকুৱা হাল্লা চিল্লা কৰা নাই, দেখা নাই? আপুনি ভাষণত ক'লেচোন ইউজি ব্ৰহ্মই গণ্ডগোল কৰা বুলি। ইউজি ব্ৰহ্মই গণ্ডগোল কৰা ইয়ে মেইন মাষ্টাৰ, কিন্তু আপুনি ধৰিব নোৱাৰিব, প্ৰমাণ দিব নোৱাৰিব আপুনি। সি এনেকুৱাই কাম কৰে। কিন্তু আজি একোখন মঞ্চতে আপোনালোকে বহিছে ইউপিপিএল, বিপিএফ, বিজেপি। ক'ব লাগে কৈছে মানে যোনে। আৰু কিয় নকওঁ মই? ইউজি হওক কোনোবা হওক, কোৱা কিবা দিগদাৰ আছে ইয়াত? ছাৰ ভূমি পাট্টাটো কেতিয়া লৈ দিব ছাৰ বিটিচি? ভূমি পাট্টা দিবৰ কাৰণে আমি অহাকালি এনাউন্স কৰিব। আমি আমাৰ অহাকালি মাছ কেটাৰিং আছে, সেইখিনি প্ৰগ্ৰামত আমি ঘোষণা কৰিম। মহিলাসকলৰ বাবে কিবা আঁচনি ল'ব নেকি? চব আছে। বিজেপিৰ ফালৰ পৰা দুটাকৈ বিজেপি পাৰিষদক পিএম দিয়াৰ কথা আছে, আলোচনা হৈছিলে নাই। বিজেপিৰ ফালৰ পৰা 2জন EM পাব, এইটোতো আগতীয়া আলোচনা হৈছে। এতিয়া কেতিয়া দিব বিজেপিৰ কোটা? মুঠতে 2জন EM পাব। বিধানসভা ইলেকশ্যনৰ বাবে সাজু কেনেদৰে হৈছে? 6জন যি আপোনাৰ চিলেক্টেড মেম্বাৰ দিয়া হ'ল MCLA, তাক লৈ আচলতে বিতৰ্ক ওলাইছে। এটা বিশেষ জনগোষ্ঠীৰ এইটো এইবিলাক ক'ব নালাগে। হয়, আমাৰ তাৰমানে এইটো কাৰেকশ্যন কৰিব লগা আছে। যিটো আমাৰ কোচ ৰাজবংশীৰ পৰা 2জন দিয়া হৈছে বুলি কোৱাটো, সেইটো আচলতে আমি এই যিটো নমেনক্লেচাৰ নাম দিয়াৰ ক্ষেত্ৰত, ডিক্লাৰেশ্যনৰ ক্ষেত্ৰত কাৰেকশ্যনৰ দৰকাৰ আছিলে, এইটো নকৰাকৈ হৈছে। মুঠতে আমি কাৰেকশ্যন কৰিম। আমি মহিলা ৰিপ্ৰেজেণ্টেটিভ হিচাপেহে দিছিলে এই আমাৰ প্ৰভা দেৱী বাইদেউ। মহিলা ৰিপ্ৰেজেণ্টেটিভ আমি দিব পাৰে। ইয়াৰ ভিতৰত আমাৰ হেমপ্ৰভা বাইদেউক আমি দিছে, মহিলা হিচাপে দিছে আমি। এইটো জনগোষ্ঠীলৈ কথা নহয়।